সংসাৰ কৰিবলৈ নহয়, যৌনতাৰ বেপাৰ চলাবলৈ পাতিলে বিয়া। নিশা হ'লেই নপত্নীক দেহ ব্যৱসায়ত লিপ্ত কৰাই স্বামীয়ে। প্ৰতিনিশা ৮-১০ জনকৈ লোকৰ সৈতে পত্নী লিপ্ত হ'ব লাগে যৌন সম্পৰ্কত। পত্নীৰ দেহৰ বাবদ প্ৰতিজন গ্ৰাহকৰ পৰা স্বামীয়ে লয় ১,০০০কৈ টকা। দেহ ব্যৱসায় কৰিবলৈ অমান্তি হ'লে পত্নীৰ দেহৰ বিভিন্ন অংশত ব্লেডেৰে কাটি দিয়ে স্বামীয়ে। এইখন অসমতে সংঘটিত হৈছে এই ভয়ংকৰ লজ্জিত ঘটনাটো। প্ৰথমে দুৰ্ভগীয়া মহিলাগৰাকীৰ ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। মই ইয়াত আহিছোঁ, মোক সি কৈছে যে মিছা কথা কৈছে যে মই বিয়া চিয়া পাতা নাই, এনেকৈ কৈ মোক আনিছে। এক বছৰ হোৱা নাই, 6 মাহ হৈছে। মই আহিছোঁ, আহি পেলাই সিহঁতৰ ঘৰত আছোঁ। সিহঁতৰ ঘৰৰ মানুহ মিলা মোক বিয়া পাতি দিছে। পিছত মোক দি পেলাই সিহঁতৰ 2 নম্বৰী কাম কৰে। মই নকৰিলে মোক মাৰে, মাৰপিট কৰে, নিৰ্যাতন কৰে আৰু ড্ৰাগছৰ বেছিও মোক মাৰি সিহঁতে কাম কৰে। মই কৈছোঁ মই এইবোৰ নকৰোঁ। কিয় নকৰিব? তোক এইটো কৰিবৰ কাৰণে আনিছোঁ, কৰিব লাগিব। ঘৰৰ চব মানুহে জানি পেলাই একো নকয় মোক। মই যেতিয়া আহিছোঁ যেতিয়া মোৰ টকা পইচা, মোৰ দুখীয়া ঘৰৰ ছোৱালী, মোৰ দেউতা নাই, খালি মা আছে। মই টকা পইচা লৈ আহিছোঁ, এইবিলাক খাইছে। এনেকুৱা কিছুমান বদমাছ মানুহ আছে, এনেকুৱা বদমাছি, এনেকুৱা চৈতান, এনেকুৱা বুৰ্বক মানুহ আছে, সিহঁতক মানে এই দুনিয়াত জীয়াই থাকিবলৈ দিবই নালাগে। নিজৰ মাইকীক কোৱাব নোৱাৰে, মানে কি বেয়া কাম কৰাই কিনি নিজে উকেৰে খাব বিচাৰিছে ন। কিয় এনেকুৱা যদি নিজৰ মাইকী নিজৰ ফেমিলিক কোৱাবই নোৱাৰে, কিয় এই বিয়া পাতিছিলা, কিয় বিয়া কৰিব লাগে? চৈতান বুৰ্বক। অতি সোনকালে এনেকুৱা মানুহবোৰক চৰকাৰে মোৰ মতে আইন ব্যৱস্থা কৰিব লাগে আৰু অতি সোনকালে শাস্তি দিব লাগে। এনেকুৱা বুৰ্বক মানুহক, এনেকুৱা মানুহবিলাকক মানে জীয়াই থাকিবই দিবই নালাগে। মই ভাবোঁ যি ধৰণৰ মানে শাস্তি দি কিনি সিহঁতক মানে শিকাব লাগে। চ' মই বেছি নকওঁ, আজিৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেলৰ নতুন কৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।